নেভাবিম বুলি ক'লেও মনলৈ আহে আৰু ভিডিঅ' নিদিম বুলি ক'লেও উপায় নাই, কাৰণ আমাৰ মনত এনেকুৱা এটা প্ৰশ্ন উঠি আছে। কাৰণ আমি 19 ছেপ্টেম্বৰত আমাৰ অসমবাসীৰ ওপৰত বিজুলী আৰু বজ্ৰপাত পৰিলে আমি মৰমৰ জুবিন দাক হেৰুৱাই দিলোঁ। কিন্তু অত্যন্ত দুখৰ বিষয় যে এতিয়ালৈকে জুবিন দাৰ মৃত্যুত কিমান আগবাঢ়িছে, কিমান কি হৈছে একো ভালকৈ গম পোৱা নাই। দোষী কোন হ'ব বা তদন্ত প্ৰক্ৰিয়া কি হ'ব সেইটোলৈ অসমবাসী বাট চাই আছে। জুবিন দা মহাপ্ৰয়াণৰ সময়ত লাখ লাখ মানুহ ওলাই আহিছে, হাজাৰ হাজাৰ অনুৰাগী ওলাই আহিছে। হাজাৰ হাজাৰ মানুহ নহয়, একেবাৰে গৈ লাখ লাখ হৈ গ'ল, কাৰণ তেওঁক ভাল নোপোৱা মানুহে নাই। আজি গৰিমা বৌয়ে প্ৰশ্ন কৰিছে যে সোনকালে যেন তদন্ত হৈ ন্যায় পাওক। আমিও গৰিমা বৌৰ ওচৰত আছোঁ, জুবিন দাই সোনকালে ন্যায় পোৱাটোৱে আমি বিচাৰোঁ। এই লাখ লাখ মানুহে আমি এটাই বিচাৰোঁ যে সোনকালে জুবিন দাই ন্যায় পাওক আৰু তেওঁৰ দোষীয়ে শাস্তি পোৱাটো বিচাৰোঁ। গতিকে আপোনালোকেও #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক, ইনষ্টাগ্ৰামত লিখক, ফেচবুকত লিখক, সকলোতে লিখক। মাথো তেওঁ ন্যায় পাব লাগে। এতিয়াও 3 মিলিয়ন হোৱা নাই, অলপ বাকী আছে। গতিকে জাষ্টিছ ফৰ জুবিন গাৰ্গ।